গুড মৰ্ণিং এভৰিৱান। আসসালামু আলাইকুম। সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। আজি হৈছে ঈদৰ দিনা আৰু ঈদৰ দিনা ৰাতিপুৱা মই জীৱনক জগাই দিছোঁ। মই ফজৰৰ নামাজখিনি পঢ়ি ল'লোঁ, 4টা বজাত উঠিলোঁ আৰু এতিয়া তাক জগাই দিলোঁ। আৰু এইফালে চাওক, বাহিৰৰ পৰিৱেশ একেবাৰে আন্ধাৰ, একোৱেই দেখা নাপায়। আৰু এতিয়া মই তাক গা পা ধুৱাই সোনকালে ৰাতিপুৱা, কাৰণ 4-5টাত নামাজ হ'ব, সেইকাৰণে মই তাক কাপোৰ গা পা ধুৱাই কাপোৰ পিন্ধাই দিছোঁ। এয়া চাওক, তাৰ টোপনি এৰাই নাই। তো গা পা ধুই এতিয়া নামাজ পঢ়িবলৈ যাব। আৰু যিহেতুকে মছজিদত 5জনৰ ওপৰৰ হ'ব নোৱাৰে, তো তাতে পঢ়িব 5জনকৈ। আৰু এইফালে তাক মই সোনকালে পঠাই এইফালে মই কামত ধৰিলোঁ। এতিয়া মই বনাবলৈ লৈছোঁ পোলাও। এইখিনি জহা চাউল ধুই মেলি থৈ দিয়া আছে আৰু এইফালে গোটেইখিনি কাটি থোৱা হৈ গৈছে পিঁয়াজ। আৰু এতিয়া মই পোলাওখিনি বনাবলৈ লৈছোঁ। তো এয়া মোৰ পোলাওখিনি হৈ গ'ল। আৰু এতিয়া মই মাংস বনাম, আৰু মাংসৰ ৰেচিপি নিদিওঁ বাৰু, এনেই 2টা ফটো দি দিম ইয়াতে। আৰু মই ইয়াত চিকেন বনাইছিলোঁ দৈৰে, পিছত দিম কেতিয়াবা ৰেচিপিটো। আৰু এয়া মাংস বনাইছোঁ, এইখিনি হৈ গ'ল। আৰু এতিয়া এইটো হৈছে পিছদিনাখন, ঈদৰ পিছদিনাখন জিমন যাব ওলাইছে পেহীয়েকৰ ঘৰত তাৰ নানা নানিৰ লগত। তো এয়া সি ৰেডি হৈছে, এইফালে মা ওলাইছে আৰু ই ৰিক্সাত যাব। এইফালে ই ৰিক্সা, কাৰণ বেছি দূৰো নহয়। তো এয়া মা, জিমন আৰু দেউতা যাব, তেওঁলোক 3টা যাব। আৰু আজি ঘৰত গুণগুণ আৰু মই অকলে, আৰু মই ৰান্ধিম খাহী ছাগলীৰ মাংস। এয়া কাৰণ খাহী ছাগলীৰ মাংস আমাৰ ঘৰত কোনেও নাখায়, মই খাওঁ, মই ভাল পাওঁ, সেইকাৰণে মই বনাইছোঁ আজি। কাৰণ গুণগুণ আৰু মই অকলে আছোঁ। তো এতিয়া মই এইখিনি বনাওঁ, আৰু এইখিনি বনাই মেলি খাই লৈ আজৰি হওঁ। এতিয়া মই বনাবলৈ লৈছোঁ কেক এটা বনাবলৈ লৈছোঁ বিস্কুটেৰে। এইটো হৈছে মানে বাউন্স বিস্কুটটো লৈছোঁ মই, কফি কালাৰৰ যিটো, এইটো মই বিস্কুট কেইটা দুফাল কৰি মাজৰ যিখিনি ক্ৰীম থাকে সেইখিনি উলিয়াই ল'ম। আৰু এয়া গোটেইখিনি বিস্কুট উলিয়াই ল'লোঁ। আৰু এতিয়া মই গোটেইখিনি বিস্কুটখিনি মিক্সি জাৰ এটাত গোটেইখিনি পিচি ল'ম। এয়া এইখিনি হৈ গ'ল। আৰু এতিয়া এইখিনি হৈছে 1 কাপ হৈছে, আৰু 1 কাপ চেনি আৰু ৰিফাইন মই অকণমান 1 কাপতকৈ কম দিছোঁ। আৰু গোটেইখিনি ভালদৰে মই এটা পেষ্ট বনাই ল'ম এইডালেৰে গোটেইখিনি। আৰু সাধাৰণভাৱে বনাইছোঁ ঘৰতে। আৰু এইটো মই গোটেইখিনি পেষ্টটো, বাটাৰখিনি এয়া টিফিনটো দি দিছোঁ। আৰু এটা কুকাৰৰ ভিতৰত দি দিছোঁ। আৰু দি এয়া হৈ গ'ল। এতিয়া মই দেখুৱাম, কেকটো ৰেডি হ'ল। গধূলি চাহ খোৱাৰ কাৰণে গোটেইখিনি নাস্তা লৈ ল'লোঁ। এয়া কেকটো দেখিবলৈ যিমানেই ধুনীয়া হৈছিল, খাবলৈ সিমানেই টেষ্টি হৈছিল। আপোনালোকে ট্ৰাই কৰিব, বহুত ভাল লাগে খাবলৈ।